জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব আমি শুনিব বিচাৰিছো অসম চৰকাৰক। আমাক জুবিনদাৰ ন্যায় লাগিবই, জুবিনদাৰ ন্যায় লাগিবই। We want justice. যদি ডেথ মেডেট হৈ থাকে সকলো ক্ষেত্ৰতে ডেথ মেডেট কেনেকে মানিম? সেই ছিংগাপুৰত থকা ধুৰন্ধৰকেইটাক আজিলৈকে কিয় আনিব পৰা নাই? কিয় এই কাশ্মীৰকেইটাকে ফাঁচি দিব পৰা নাই? গতিকে অসমীয়া যুৱ আমি অতি শীঘ্ৰে 5টাক ফাঁচি দিয়াৰ লগতে সেই ছিংগাপুৰত থকা এই ধুৰন্ধৰকেইটাক খুচৰাই আনিব লাগিব, সেইকেইটাকো ফাঁচি দিব লাগিব, সেইকেইটাকো জেলত দিব লাগিব। সেইকেইটাক যেতিয়ালৈকে জেলত নিদিব অসমীয়া যুৱ শান্ত থাকিব। We want justice. অসমীয়া যুৱ জিন্দাবাদ। জুবিনদাৰ ক্ষেত্ৰত কেতিয়া মানি লোৱা নহ'ব। জুবিনদাৰ ন্যায় কেতিয়া প্ৰদান কৰিব আমি শুনিব বিচাৰিছো অসম চৰকাৰক। আমাক জুবিনদাৰ ন্যায় লাগিবই, জুবিনদাৰ ন্যায় লাগিবই।